Hello everyone, নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা গোল্ড ফেচিয়েল আমি যদি ঘৰুৱা সামগ্ৰীৰে ধুনীয়াকৈ গোল্ড ফেচিয়েল এটা কৰিব পাৰো ভাল নালাগিব জানো কিন্তু কম সামগ্ৰী বহুত বেছি নালাগে কম সামগ্ৰীৰে আমি ধুনীয়াকৈ এটা ফেচিয়েল কৰো আহক আপোনালোকে ভিডিঅ'টো হেকলৈ চাই থাকিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই আপোনালোকে কৰি দিব দেই আহক আমি ভিডিঅ' ফেচিয়েলটো চাওঁ প্ৰথমতে ফাৰ্স্ট ষ্টেপটো হৈছে আমাৰ ক্লিনজিং কৰাৰ বাবে মই লম এটো কেঁচা গাখীৰত কটনটো ড্যাপ কৰি লৈ প্ৰথমে স্কিনটো সাফা কৰি লম আৰু আমাৰ গাখীৰটো হৈছে নেচাৰেল ক্লিনজাৰ হয় ন এটো একদম মানে বেস্ট হয় আমাৰ বাবে এনেকৈ যদি আমি কেঁচা গাখীৰে সদায় সাফা কৰিব পাৰো দেই এটো নহয় যে আমি ফেচিয়েল কৰাৰ আগতে এনেদৰে আমি সদায় সাফা কৰিব পাৰো এতিয়া আপোনাৰ ধুনীয়াকৈ মুখ আৰু ডিঙিটো ধুনীয়াকৈ প্ৰথমে আমি সাফা কৰি লম এতিয়া ক্লিনজিং কৰাৰ পাছত স্কিনটো আপুনি ধুই ল'ব পাৰে মই ধুই লোৱা নাই বাৰু এনেদৰে গাখীৰটো ইয়াতে ড্ৰাই কৰি লৈছো স্কিনত ভালদৰে ড্ৰাই কৰি লোৱাৰ পাছত এতিয়া মই কৰিম স্ক্ৰাবিঙৰ বাবে মই লৈছো আপোনাৰ নেমু এটুকুৰ দেখিছে নহয় নেমু টুকুৰ ধুনীয়াকৈ চেপি লম চেপি লোৱা নেমুৰ ৰসখিনিত মই এতিয়া দিম আপোনাৰ চেনি এচামুচ এতিয়া ইয়াতে দিম আপোনাৰ মৌ এচামুচ নেমুৰ ৰস চেনি আৰু মৌ আটাইখিনি মই প্ৰথমতে ভালদৰে মিহলি কৰি লম আমাৰ যিবোৰ এতিয়া স্ক্ৰাবিং কৰাৰ ফলত আমাৰ স্কিনৰ যিবোৰ ডেড সেলস থাকে সেইবোৰ আমাৰ আঁতৰি যাব আৰু আপোনাৰটো জানেই নে হানিটোৱে আমাৰ স্কিনটো বহুত টাইট কৰে এতিয়া আমি ধুনীয়াকৈ প্ৰথমতে আৰু আপুনি যদি বহুত চেনিটো দিগদাৰ পায় তেতিয়ালে আপুনি একদম পুৰা মিহি কৰি ল'ব নহলে পাউডাৰ সুগাৰটো ল'ব পাৰে এতিয়া মই আটাইখিনি প্ৰথমতে ভালদৰে মিক্স কৰি ল'ম পাঁচৰ পৰা 7 মিনিট সময় মই স্ক্ৰাব কৰিলো দেখিছেনে এই কৰ্নাৰবোৰ সাফ হৈ গ'ল ধুনীয়াকৈ স্কিনটো সাফ হৈ গ'ল এনেদৰে ডেড স্কিনবোৰ নাইকিয়া হ'ল আমাৰ এনেদৰে ধুনীয়াকৈ ঘওঁতে এটা মাসাজো হ'ল স্কিনটোত এনেদৰে কৰাৰ পাছত মই এতিয়া ধুই পেলাম স্ক্ৰাব কৰাৰ পাছত মই স্কিনটো ধুই পেলালো খুব সফট লাগিছে স্কিনটো খুব মানে ভাল লাগিছে এতিয়া মই কৰিম থাৰ্ড ষ্টেপৰ বাবে কি কৰো আগতীয়াকৈ কৈ নিদু দেই চাই থাককচোন কি কৰিম বাউল এটা লৈছো বাউলটোত গৰম পানী লৈছো দেই অকমান চাই লও সহ্য কৰিব পৰা গৰম পানী এতিয়া মই লম স্কিনত ষ্টিম লম যেটো মই ভাপটো লম আসলে ভাপটো লোৱাৰ এটাই কাৰণ স্কিনত ভাপটো ললে আমাৰ ভিতৰৰ পৰা স্কিনটো ক্লিন হৈ আহে তো তাক আমি এনেদৰে ধুনীয়াকৈ এনেদৰে আপোনালোকে 4 পৰা 5 বাৰলৈকে এনেদৰে ল'ব এনেদৰে আমি কৰোনা টাইমত খুব লৈছো নহয় নে সেম সিস্টেম এইটো সিস্টেমতে ল'ব কাৰণ কৰোনা টাইমত আমি নিজক বচাবলৈ লৈছিলো এতিয়াও আমি নিজৰ স্কিনটো ধুনীয়া কৰিবলৈ আৰু স্কিনটো ল'লে এনেও ভাল বাৰু
নাকটো চাফা হয়, নাকৰ ভিতৰৰ পৰা গোটেইখিনি ষ্টিমটোতো খুব ভালেই আৰু এইটো আপুনি ডেইলিও কৰিব পাৰে। তো সেইটো কাৰণে মই কৰোঁ, মোৰ ভাল লাগিছে আৰু কৰোঁ দেই। যিমানখিনি সময় সহ্য কৰিব পাৰে সিমানখিনি সময় ৰাখি থ'ব। লোৱাৰ পিছত খুব ভাল লাগে, খুব মানে কিবা এটা মানে ৰিলেক্স, মানে খুব আৰাম লাগে ষ্টিম লোৱাৰ পিছত। এতিয়া ষ্টিম লৈ উঠাৰ পিছত অকণমান সময় 2 পৰা 3 মিনিট সময় মই অকণমান স্কিনটো ড্ৰাই হ'বলৈ দিম। মই একেবাৰে শেষৰ ষ্টেপটো কৰিম, চাই থাকিব। কিন্তু ড্ৰাই হৈ গ'ল, একদম মানে ইমান কোমল যে লাগিছে নহয়, মানে কিমান আৰাম লাগিছে, একদম মানে ৰিলেক্স লাগিছে। এতিয়া মই কৰিম একেবাৰে শেষৰ ষ্টেপটোৰ বাবে মই প্ৰথমে ল'ম দৈ, একদম যিটো আপোনাৰ ওপৰৰ মলাই যিটো একদম ক্ৰীম, সেইটো লৈছোঁ দেই এচামুচ। কাৰণ কেকটো লগাবই লাগিব আমি একেবাৰে শেষত। এতিয়া আপোনাৰ ল'ম দৈৰ লগত মৌ এচামুচ, তাৰে পিছত ল'ম আপোনাৰ হালধি, বহুত এচামুচ নালাগে কাৰণ দৈও আমি এচামুচ লৈছোঁ, হানিও আমি এচামুচ লৈছোঁ। হালধিটো আপুনি আধা চামুচ ল'লে হৈ যাব। লৈ আটাইখিনি প্ৰথমতে ভালদৰে মিক্স কৰি ল'ব। পেকটো খুবেই প্ৰয়োজনীয়, আমাৰ প'ৰ্ছবোৰ খোল খালে, স্কিনটো চাফা হ'ল। এতিয়া যদি আমি পেকটো নলগাওঁ কেনেকৈ হ'ব ন? তাতে আকৌ গ'ল্ড ফেচিয়েল, এইটো ফেচিয়েল আপোনালোকে কৰি চাব দেই, খুব ভাল ৰিজাল্ট পাব। আপোনালোকে যদি সময় পায়তো সপ্তাহত কৰিবই, আৰু নোৱাৰিলেও আপোনালোকে, যিহেতু আমি ঘৰত কৰিম, সাপ্তাহিকভাৱে কৰিব পাৰি। আৰু যদি নোৱাৰেও আপুনি 15 দিন বা মাহত এবাৰকৈ হ'লেও কৰি চাওকচোন, খুব ভাল ৰিজাল্ট এটা পাব। হৈ গ'ল মিক্স হোৱাৰ পাছত মই এতিয়া আঙুলিৰ সহায়ত গোটেই স্কিনত ভালদৰে লগাই দিম। পেকটো লগাই দিলোঁ মই গোটেই মুখত ভালদৰে। এনেদৰে লগোৱাৰ পাছত মই শুকুৱালৈ ৰৈ দিম। এতিয়া 10 পৰা 15 মিনিট ৰখাৰ পাছত মোৰ শুকাই আহিছে। মানে শুকোৱা মানে একদম শুকাইতো নাযায়, কাৰণ সানি আছে, দৈ আছে, অকণমান অইলি হৈয়ে থাকে। তথাপি 10 পৰা 15 মিনিট সময় ৰাখি আপোনালোকে ধুই পেলাব। ধুই পেলালোঁ ধুনীয়াকৈ, ধুই পেলোৱাৰ পাছত এনেদৰে ধুনীয়াকৈ স্কিনটো প্ৰথমে মচি ড্ৰাই কৰি ল'ব। ধুনীয়াকৈ মচি ড্ৰাই কৰি লোৱাৰ পাছত স্কিনটো মইশ্চাৰাইজাৰ লগাই লওঁ। আপুনি যি মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰে সেইটো ধুনীয়াকৈ স্কিনত এনেদৰে লগাই মাছাজ, কাৰণ এইটো ফেচিয়েল কৰাৰ পিছত স্কিনটো এনেই নথ'ব, মইশ্চাৰাইজাৰ এটা লগাব, নহ'লে স্কিনটো ড্ৰাই হৈ যাব। এনেদৰে লগাই ধুনীয়াকৈ চাওকচোন স্কিনটো কি ধুনীয়া চাফা হৈ গ'ল। আপোনালোকে এনেদৰে কৰি চাবচোন দেই, খুব ভাল ৰিজাল্ট এটা পাব। এনেদৰে কৰক, ঘৰতে থাকিয়ে খুব কম সময়ত ধুনীয়াকৈ এটা ঘৰুৱা সামগ্ৰীৰে ইমান ধুনীয়া ফেচিয়েল এটা পালে, আৰু লগতে স্কিনটো ধুনীয়াও হ'লে দেখিবলৈ। আৰু বিভিন্ন সমস্যা, এইটো পিম্পলছেই হওক বা আপোনাৰ স্কিনৰ কিছুমান ড্ৰাই হৈ যায়, তেনেকুৱা সকলো স্কিনৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব। এনেদৰে কৰক আপোনালোকে। আৰু যদি কাৰোবাৰ বেছি অইলি স্কিন হয় তেতিয়া নেমুটো অকণমান বেছিকৈ দিব, আৰু যদি বেছি ড্ৰাই হয় নেমুৰ ৰসৰ ঠাইত অকণমান অইলো দিব পাৰে আপোনালোকে। নেমুৰ ৰসত অকণমান অইল দি দিব পাৰে যদি বহুত বেছি ড্ৰাই হয়। তেনেদৰে আপোনালোকে কৰি চাওক, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।